কেনে যাব আপোনাৰ 2025 বৰ্ষটো? সকলোৱে বিচাৰিছোঁ 2025 বৰ্ষটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক। ব্যৱসায়ীসকলে বিচাৰিছে ব্যৱসায়িক উন্নতি হওক, আগতকৈ দুপইচা বেছি আহক হাতলৈ। চাকৰিয়ালসকলে বিচাৰিছে কৰ্মস্থানত উন্নতি হওক, পদোন্নতি হওক। শিক্ষাৰ্থীসকলে বিচাৰিছে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলবোৰ ভাল হওক। নিবনুৱাসকলে বিচাৰিছে ভাল এটা সংস্থাপন হওক, এটা ভাল চাকৰি যোগাৰ হওক। গৃহিণীসকলে বিচাৰিছে ঘৰখনৰ সৰ্বাংগীন উন্নতি হওক। ফেচবুক আৰু ইউটিউবাৰসকলে বিচাৰিছে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়ক, ভিডিঅ'বোৰ ভাইৰেল হওক। এটা কথা হ'ল, সকলোৰে বাবে 2025 বৰ্ষটো শুভ হ'বনে? সকলোৱে শুভ ফল পাবনে? সংখ্যা জ্যোতিষৰ ফালৰ পৰা চাবলৈ গ'লে 2025 বৰ্ষটো হ'ব মংগল আৰু কেতুৰ বৰ্ষ। যিসকল ব্যক্তিৰ মংগল ভাল, কেতু ভাল, তেওঁলোকে নিশ্চয় শুভ ফল পাব। কিন্তু যিসকলৰ মংগল আৰু কেতু বেয়া, তেওঁলোকৰ কি হ'ব? চিন্তা নকৰিব, উপায় নিশ্চয় আছে। মই আপোনালোকৰ জ্যোতিষ বন্ধু অভিজিত হাজৰিকা। মই আপোনালোকক কথা দিছোঁ, এনেকুৱা কেইটামান উপায় আপোনালোকৰ আগত ব্যক্ত কৰিম। 2025 বৰ্ষটো আপোনালোকৰ বাবে হৈ পৰিব অতি শুভ আৰু চমৎকাৰী বৰ্ষ। আপোনালোকক কৈছোঁৱেই 2025 বৰ্ষটো মংগলৰ বৰ্ষ। জ্যোতিষশাস্ত্ৰৰ মতে মংগল কি? মংগল হ'ল ক্ৰোধ, উগ্ৰতা, বল, উত্তেজনা, এগ্ৰেছিভ, উদাৰতা, অস্ত্ৰ শস্ত্ৰ, জুই, দুৰ্ঘটনা, ভূমি, শত্ৰু, হাড়ৰ মৰ্যা আৰু সৰু ভাইটিৰ কাৰক গ্ৰহ। অৰ্থাৎ যাৰ মংগল বেয়া, 2025 বৰ্ষত তাৰ দুৰ্ঘটনা হ'ব পাৰে, শত্ৰুজনিত সমস্যা হ'ব পাৰে, ভূমিজনিত সমস্যা হ'ব পাৰে, অগ্নিজনিত সমস্যা হ'ব পাৰে আৰু অস্ত্ৰ শস্ত্ৰৰ পৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। মই আপোনালোকক কথা দিছোঁ, মই দিয়া এই উপায়কেইটা কৰক, দেখিব এই সকলো সমস্যাৰ পৰা আপুনি আঁতৰি থাকিব। অকল আঁতৰি থকাই নহয়, মংগলে আপোনাক দিব পাৰে অতি উত্তম আৰু সুন্দৰ ফল। প্ৰথমেই আৰম্ভ কৰক হনুমান আৰাধনা। বছৰৰ প্ৰথম দিনটোৱেই আপোনালোকে যাওক ঘৰৰ ওচৰত থকা হনুমান মন্দিৰলৈ, আগবঢ়াওক বুন্দিয়াৰ লাডু। হনুমানৰ শ্ৰীচৰণৰ সেন্দুৰৰ ফুট লওক আৰু হাতত বন্ধাই লওক মংগল বান্ধ। আৰু এই উপায়টো ফ্ৰিকুৱেণ্টলি আপুনি কিছু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গোটেই বছৰটো কৰি থাকিব। আৰু যাৰ ঘৰৰ ওচৰত হনুমান মন্দিৰ নাই, তেওঁলোকে ঘৰতে হনুমান চালিচা পঢ়া আৰম্ভ কৰক। দ্বিতীয়তে, কমেও 12টা ইটা ঘৰৰ ওচৰৰ কোনো এটা ধৰ্মীয় অনুষ্ঠানলৈ আগবঢ়াওক। বছৰৰ প্ৰথমকেইটা দিনৰ ভিতৰতে সেই কামটো কৰিব। তৃতীয়তে, এটা তিনিমুখী ৰুদ্ৰাক্ষ ধুনীয়াকৈ শোধন কৰি আপুনি পিন্ধা আৰম্ভ কৰক। এই উপায়কেইটা কৰিলে মংগলজনিত সকলো সমস্যাৰ পৰা আপুনি আঁতৰি থাকিব। ইয়াৰ উপৰিও বছৰটো আপোনাৰ কাৰণে অতি শুভ হৈ পৰিব। ধৰক আপুনি ভূমি ক্ৰয় কৰিবলৈ সক্ষম হ'ব, দুৰ্ঘটনাৰ পৰা আঁতৰি থাকিব, শত্ৰুজনিত সমস্যাৰ পৰা আঁতৰি থাকিব আৰু বিশেষকৈ কাজিয়া পচালৰ পৰা আঁতৰি থাকিব। এতিয়া আহোঁ কেতুলৈ। এই বৰ্ষটোত কেতুৱেও যথেষ্ট প্ৰভাৱ পেলাব। কেতু মানে হ'ল বাধা। আমাৰ হৈ যিবোৰ কাম শেষ মুহূৰ্তত নহয়গৈ, তাৰ মূল কাৰণটোৱেই হৈ গ'ল কেতু। কেতুজনিত সকলো সমস্যাৰ পৰা আঁতৰি থাকিবলৈ এটা ৰামবাণ উপায় হ'ল, কোনো ধৰ্মীয় অনুষ্ঠানত বা মন্দিৰত আপুনি এখন ক'লা আৰু বগা ব্লেংকেট উপহাৰ দিয়ক। বছৰৰ
প্ৰথমখিনি সময়তে। আৰু দ্বিতীয়তে এটা সাতমুখী ৰুদ্ৰাক্ষ আপুনি পিন্ধা আৰম্ভ কৰক। সকলোতকৈ উত্তম উপায়টো হ'ল আপুনি এই বছৰটোত যিখিনি প্লেন কৰিব সেই প্লেনখিনি আপুনি কাৰো আগত ব্যক্ত নকৰিব। আপুনি চাব লাহে লাহে ইয়াৰ পৰা আপুনি সুফল পাব পাৰিব। এইকেইটা উপায় কৰক, আপুনি দেখিব অনাগত সময়খিনি আপোনাৰ কাৰণে অতি সুন্দৰ আৰু সুমধুৰ হৈ পৰিব। 2025 বৰ্ষলৈ আগতীয়াকৈ মই আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। পেজটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।